হেল্ল' এভৰিৱান, সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ Assam ইউটিউব চেনেললৈ। অসম পুলিচৰ ফালৰ পৰা পুনৰ পদ মুকলি হৈছে। এটা খুবেই ভাল খবৰ কেণ্ডিডেটসকলৰ বাবে। প্ৰায় 980টা পদ খালী হৈছে। ছাব ইন্সপেক্টৰ, কনষ্টেবল, গ্ৰেড 4 আদিৰ দৰে বিভিন্ন পদসমূহ খালী হৈ আছে। কোনটো পদত কিমান পদ খালী আছে, প্ৰতিটো পদৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, ক্ৰাইটেৰিয়া কি লাগিব, সেই গোটেই কথাবিলাক আজি ভিডিঅ'টোত আলোচনা কৰিম। গতিকে বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো এডভাৰটাইজমেণ্ট আহিছে আছাম পুলিচৰ নিউলি ক্ৰিয়েটেড কামাণ্ডো বেটেলিয়নৰ ফালৰ পৰা। যোৱাকালি অৰ্থাৎ 7 ফেব্ৰুৱাৰীৰ দিনা এই নটিফিকেশ্যন আহিছে। আচলতে গোটেইবিলাক নটিফিকেশ্যন যোৱাকালিয়ে একেলগে ৰিলিজ হৈছে। এই কামাণ্ডো বেটেলিয়নৰ বাবে মুঠ 42টা SI পদ খালী হৈছে। এই SI পদকেইটাৰ যি পে স্কেল সেয়া 14,000 টকাৰ পৰা 60,500 টকাৰ ভিতৰত, যিটো পে বেণ্ড নাম্বাৰ 2, গ্ৰেড পে 8,700 টকাৰ। আজিৰ পৰা অৰ্থাৎ 8 ফেব্ৰুৱাৰীৰ পৰা এই পদকেইটাৰ বাবে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। আচলতে গোটেইকেইটা পদৰ বাবে একেলগে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আজিৰ পৰা, আৰু অহা 22 ফেব্ৰুৱাৰীলৈকে চলি থাকিব অনলাইন এপ্লিকেশ্যন। আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ লোৱা নহয় বুলি নটিফিকেশ্যনটোত উল্লেখ কৰা হৈছে। এই কামাণ্ডো বেটেলিয়নৰ SI পষ্টকেইটাৰ কাৰণে দুটা মাত্ৰ স্পৰ্টছ পাৰ্চনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। বাকী কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই, কিন্তু যিটো এটা কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন থাকে সেইখিনিতো আছে। বাকী এই 42টা পষ্টৰ ভিতৰত কোনো ধৰণৰ ফিমেল পষ্ট নাই, এটাও ফিমেল পষ্ট নাই, কেৱল মাত্ৰ মেলৰ বাবেহে পষ্টকেইটা আছে। নটিফিকেশ্যনটোত লগতে উল্লেখ আছে যে স্পৰ্টছ কেটেগৰীৰ বাবে কোনকেইটা খেলৰ বাবে তেওঁলোকে স্পৰ্টছ কেটেগৰীত এপ্লাই কৰিব পাৰিব, সেই খেলকেইটাৰ কথাও দিয়া আছে। এতিয়া আহিছোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়ালৈ। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত প্ৰথমতে আমি যদি এজৰ কথাটো চাওঁ, তেতিয়াহ'লে ইয়াতে দেখিম যে 20 বছৰৰ পৰা 24 বছৰৰ ভিতৰত এজ হ'ব লাগিব। কেণ্ডিডেটজন 2003 চনৰ 1 জানুৱাৰীৰ পাছত জন্ম হোৱা হ'ব নালাগিব, আৰু 1999 চনৰ 1 জানুৱাৰীৰ আগত জন্ম হোৱা হ'ব নালাগিব। আৰু অসম চৰকাৰৰ যি এজ লিমিট ৰিলেকশ্যন আছে প্ৰতিটো কেটেগৰীৰ বাবে, ঠিক তেনেধৰণে ইয়াতো এজ ৰিলেকশ্যন হ'ব। 5 বছৰ ST/SCৰ বাবে, 3 বছৰ OBCৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা যদি ক'বলৈ যাওঁ, বাকীবিলাক SI পষ্টৰ নিচিনাকৈ ইয়াতো যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব। আৰ্টছ, ছায়েন্স বা কমাৰ্চ যিকোনো ইকুইভেলেণ্ট ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন হ'লেই হ'ব। ইয়াৰ পাছৰটো এডভাৰটাইজমেণ্ট আহিছিলে আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা, অৰ্থাৎ APRৰ ফালৰ পৰা। যোৱাকালিয়ে একে সময়তে নটিফিকেশ্যনটো আহিছিলে, আৰু এইকেইটা পষ্টৰ বাবে অনলাইন এপ্লিকেশ্যন আজিৰ পৰা ষ্টাৰ্ট হ'ব 22 ফেব্ৰুৱাৰীলৈকে। 16টা পদ আছিলে APRৰ SIত, ছাব ইন্সপেক্টৰ APRৰ কমিউনিকেশ্যনৰ বাবে এইকেইটা পোষ্ট আছে। 30% ভেকাঞ্চি ওমেনৰ বাবে সংৰক্ষিত কৰি থোৱা হৈছে এই 16টা পোষ্টৰ ভিতৰতে। বাকী কেটেগৰী ৱাইজ ভাগ কৰা হৈছে, আনৰিজাৰ্ভ OBC, ST আৰু SCৰ কাৰণে। সকলোবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব। এতিয়া আহিছোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া। APRৰ SI পষ্টকেইটাতো কামাণ্ডো বেটেলিয়নৰ পষ্টকেইটাৰ দৰে বয়সৰ সময়সীমা একেধৰণে দিয়া হৈছে। 20ৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু এজ ৰিলেকশ্যনটো একেধৰণৰে। এইকেইটা SI পদৰ বাবে সম্পূৰ্ণ ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। BSc কেণ্ডিডেটসকল যাৰ BSc হ'ব লাগিব ইলেক্ট্ৰনিক্স ছায়েন্স বা IT বা কম্পিউটাৰ ছায়েন্সৰ ওপৰত হ'ব লাগিব, নহ'লে 3 বছৰীয়া পলিটেকনিক ডিপ্ল'মা থাকিব লাগিব। ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন বা ইলেক্ট্ৰনিক্স বা ইনফৰমেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং এনেকুৱা ধৰণৰ হ'ব লাগিব। তাৰপাছতে দিয়া হৈছে যে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনৰ ওপৰত ডিপ্ল'মা থাকিব লাগিব, নহ'লে ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি। তাৰ উপৰিও দিছে যে মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ MCA থকাসকলেও এপ্লাই কৰিব পাৰিব। যিসকলৰ BE আছে বা BTech আছে ইলেক্ট্ৰনিক্স বা টেলিকমিউনিকেশ্যনত, বা কম্পিউটাৰ বা ইনষ্ট্ৰুমেণ্টেশ্যন বা IT অৰ্থাৎ ইনফৰমেশ্যন টেকন'লজিৰ ওপৰত, তেওঁলোকেও এপ্লাই কৰিব পাৰিব এইকেইটা পষ্টৰ বাবে। তাৰ পাছৰটো এডভাৰটাইজমেণ্ট পুনৰ আছাম পুলিচৰ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা, অৰ্থাৎ APRৰ ফালৰ পৰা 262টা কনষ্টেবলৰ পদ মুকলি কৰিছে। কমিউনিকেশ্যনৰ বাবে এইকেইটা পদ মুকলি কৰিছে। আৰু ড্ৰাইভাৰ, ৰাইডাৰ, হেণ্ডিমেন, মেছেঞ্জাৰ, কাৰ্পেণ্টাৰ আদিকে ধৰি প্ৰায় 31টা পদ মুকলি কৰিছে। 39টা পদ মুকলি কৰিছে ইমাৰ্জেঞ্চি এণ্ড ফায়াৰ ছাৰ্ভিচত। এই পদকেইটাৰ বাবে অনলাইন ফৰ্ম ফিল আপো আজিৰ পৰা 22 তাৰিখলৈকে চলি থাকিব। কনষ্টেবল অফ পুলিচ APRৰ কমিউনিকেশ্যনৰ যিকেইটা পষ্ট, সেই পষ্টকেইটাৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ ফালৰ পৰা, আৰু ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্স এই 3টা বিষয় থাকিব লাগিব হায়াৰ ছেকেণ্ডেৰীত। আৰু এই 3টা ছাবজেক্টতে পাছ মাৰ্ক থাকিবই লাগিব। কোনো এটা ছাবজেক্টত যদি ফেইল কৰে তেতিয়া নহ'ব। ইয়াৰ পাছতে কনষ্টেবল, ড্ৰাইভাৰ,
হেণ্ডিমেন আৰু মেছেঞ্জাৰ এইসকলৰ বাবে HSLC পাছ হ'ব লাগিব আৰু লগতে তিনিওটা পোষ্টৰ বাবেই LMV, MMV বা HMV ড্ৰাইভিং লাইচেন্সটো থাকিব লাগিব আৰু কাৰ্পেণ্টাৰ যিটো পোষ্ট সেই পোষ্টৰ বাবে ITI ডিপ্ল'মা থাকিব লাগিব। এইকেইটা পোষ্টৰ বাবে 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে সময়সীমা দিয়া হৈছে, অৰ্থাৎ 2005 চনৰ 1 জানুৱাৰীৰ পাছত জন্ম হোৱা হ'ব নালাগিব আৰু 1998 চনৰ 1 জানুৱাৰীৰ আগত জন্ম হোৱা হ'ব নালাগিব আৰু প্ৰতিটো কেটেগৰীৰ বাবে আপাৰ এজ লিমিট এটা ৰিলেক্সেশ্যন আছে। 5 বছৰ যিটো ST ST বাবে থাকে আৰু 3 বছৰ যি OBC MOBCৰ বাবে থাকে। আছাম পুলিচৰ ফালৰ পৰা গ্ৰেড 4ৰ কেইবাটাও পোষ্ট যোৱাকালি মুকলি কৰি দিয়া হৈছে। পুলিচৰ বিভিন্ন ডিপাৰ্টমেণ্ট মিলাই মুঠ 587টা 4th গ্ৰেডৰ চাফাই কৰ্মচাৰী পোষ্ট মুকলি কৰি দিয়া হৈছে। 483টা পোষ্ট আছাম পুলিচত, 75টা পোষ্ট হোমগাৰ্ড ডিপাৰ্টমেণ্টত, 13টা পোষ্ট ইমাৰ্জেঞ্চি ছাৰ্ভিচত, 6টা পোষ্ট প্ৰিজন ডিপাৰ্টমেণ্টত আৰু 28টা পোষ্ট ফৰেষ্ট ডিপাৰ্টমেণ্টত। মুঠ 587টা পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টকেইটাৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন মুঠেই 6 পাছ কৰিলে হ'ল। ক্লাছ 6 পাছ কৰাৰ কেণ্ডিডেটসকলেও এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমাৰ কথা যদি ক'বলৈ যাওঁ, 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। 5 বছৰ ST আৰু SCৰ বাবে আৰু 3 বছৰ OBCৰ বাবে এজ ৰিলেক্সন আছে। আজিৰে পৰা আৰম্ভ হ'ব অনলাইন এপ্লিকেশ্যন আৰু 22 তাৰিখলৈকে চলি থাকিব। SLPRBৰ ৱেবছাইটৰ থ্ৰুৱেদি এপ্লিকেশ্যনসমূহ ষ্টাৰ্ট হ'ব আৰু কেনেধৰণে এপ্লিকেশ্যন কৰিব কি কথা সেই সকলোবিলাকৰ ওপৰত এটা ভিডিঅ' আমি বনাম। গতিকে এইটোৱে আছিলে আছাম পুলিচৰ ফালৰ পৰা কেইবাটাও পদৰ বাবে নটিফিকেশ্যন আহিছিলে। সেই নটিফিকেশ্যনটো ডিটেইল এনালাইচিছ কৰি আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ নতুন নতুন নটিফিকেশ্যন পাই থাকিবৰ বাবে।